নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি যেটো আপোনালোকে আগতে হয়তো বনায়ো পোৱা নাই বা খায়ো পোৱা নাই। সো বলকচোন দেৰি নকৰোঁ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই ইয়াৰ কাৰণে দুটা ধুন্দুলি লৈছোঁ। ইয়াক কাটি ল'ম মই টুকুৰাকে 3 ইঞ্চি মানত। টুকুৰা কৰাৰ পিছত ইয়াৰ বাকলিখিনি এতিয়া মই কটাৰী এখনেৰে গুচাই ল'ম ভালদৰে। বাকলিখিনি মই ভালকৈ বাকলি গুচাই ল'লোঁ আৰু এতিয়া এই গোটেইকেইটা মই ধুই ল'ম। এতিয়া মই এইখিনি কেৰাহী এটাত পানী লৈ বইল কৰি ল'ম। ভালকৈ বইল কৰি ল'ব, নহ'লে কি হয় নিসিজে এইখিনি পিছত ফ্ৰাই কৰাৰ পিছতো। এতিয়া মই মছলাখিনিৰ কাৰণে বইল কৰি থোৱা দুটা আলু লৈছোঁ, আদা নহৰু বটা আৰু পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়াও লৈছোঁ দুটা, আৰু এইফালে ৰেড মিৰ্চ পাউডাৰ অলপমান লাগিব, গৰম মছলা অলপমান, জিৰা কেইটামান আৰু তেতেলী লৈছোঁ। তেতেলী জেগাত আপোনালোকে আমচুৰ পাউডাৰ দিলেও হ'ল। এতিয়া বইল কৰি থোৱা ধুন্দুলিকেইটা আমি ভিতৰৰ গুটিখিনি ওলাই ল'ম। তাৰ কাৰণে চুৰি এখনেৰে নহ'লে যিকোনো চামুচৰ এখনেৰে ওলাই ল'লেই হ'ল। এই গুটিখিনি আপোনালোকে পেলাই নিদিব। গুটিখিনি আমি সেই আলু আৰু যিখিনি মানে মছলা বনাম তাতে দি দিম আমি। এতিয়া ভালকৈ সেই গোটেইকেইটাৰে গুটিখিনি ওলাই ল'ব। গোটেইকেইটাৰে আমি গুটিখিনি ওলাই ল'লোঁ। এনেকুৱা খালী হৈ কৰি ল'ব আপোনালোকে ভিতৰটো। এতিয়া বলকচোন মছলাখিনি বনাই লওঁ আমি। তাৰ কাৰণে মই কেৰাহী এটাত তেল অলপ দি গৰম কৰি লৈছোঁ। তাত জিৰা কেইটা দি দিম। পিঁয়াজ আৰু জলকীয়া যিখিনি আছিল সেয়াও দি দিম। এইখিনি এতিয়া আমি ভালকৈ ফ্ৰাই কৰি ল'ম। সৰু চামুচেৰে এচামুচ আদা নহৰু পেষ্ট দিব। এতিয়া বইল কৰি থোৱা আলুখিনি আৰু যিখিনি আমি ধুন্দুলিৰ গুটি উলিয়াই থৈছিলোঁ সেইখিনিও দি দিলোঁ মই ইয়াতে। এতিয়া এইখিনি ভালকৈ আমি মছলাখিনিৰ লগত মানে পিঁয়াজখিনিৰ লগত ফ্ৰাই কৰি ল'ম। ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দিব, হালধি দিব জোখমতে। এতিয়া ইয়াত গৰম মছলা অলপ দি ল'ম, আধা চামুচমান দিলেই হ'ল। তাৰপিছত ইয়াত ৰেড চিলি পাউডাৰ আধা চামুচমানো দি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম আমি। গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব আৰু যেতিয়া হৈ যাব তাত আমি তেতেলী পানীখিনি দি দিম। আৰু তেতেলী জেগাত আপোনালোকে আমচুৰ দিবও পাৰে। মোৰ আজি আমচুৰ পাউডাৰ নাই সেইকাৰণে মই তেতেলীয়ে দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি অলপ দেৰি ফ্ৰাই কৰি ল'ম। মই আৰু অলপমান জাষ্ট ৰেড চিলি পাউডাৰ দি দিছোঁ। আৰু এতিয়া এই গোটেইখিনি হৈয়ে গৈছে, ভালকৈ মিক্স কৰি লৈছোঁ। হৈ গ'লে আমি এইখিনি নমাই পেলাই ঠাণ্ডা কৰি ল'ম। এইফালে মই বাতি এটাত বেচন, নিমখ আৰু পানী এড কৰি পেলাই বেটাৰ এটা ৰেডি কৰি লৈছোঁ। এতিয়া মই বইল কৰি লোৱা ধুন্দুলি কেইটুকুৰত ভিতৰত এই মছলাখিনি এখন চামুচৰ সহায়ত ভিতৰলৈ ভৰাই ভৰাই দিম। এটা ছাইডৰ পৰা ভৰাই হ'লে আপোনালোকে এইটো ছাইডৰ পৰা ভৰাই ল'ব। মুঠতে গোটেই ভিতৰটো ফুল কৰি ল'ব মছলাখিনিৰে। আৰু তেনেকৈয়ে গোটেইকেইটা ধুন্দুলি পিছত আপোনালোকে ভৰাই ল'ব মছলাখিনি। ধুন্দুলিৰ আটাইকেইটা পিছত মই মছলাখিনি ভালদৰে ভৰাই ল'লোঁ ভিতৰলৈকে। একদম ধুনীয়াকৈ আপোনালোকেও এনেকৈয়ে ভৰাই ল'ব মছলাখিনি। আৰু এতিয়া এটা এটা পিচ লৈ পেলাই বেচনৰ বেটাৰত দুইটা ছাইডে আমি লগাই ল'ম, যাতে ভিতৰৰ মছলাখিনি ওলাই নাহে বাহিৰলৈ। এনেকৈয়ে গোটেইকেইটাত আমি লেটিয়াই ল'ম। তাৰপিছত এইফালে কেৰাহী এটাত মই
ফ্ৰাই কৰি লৈছোঁ। আচলতে এইটো মই মছলা বনোৱা কেৰাহীটোৱে সেইকাৰণে অকণ ক'লা ক'লা দেখিছে। আৰু এই পিচটো হৈয়ে গৈছে, মই এতিয়া নমাই থৈছোঁ। বেছি সময় নালাগে কাৰণ আমি বইল কৰি লৈছিলোঁ। এই গোটেইখিনি মই বনাই পেলাই ৰেডি কৰি ল'লোঁ। চ' আজি আপোনালোকে দেখিলেই মই ধুন্দুলিৰ এটা নতুন ৰেচিপি আপোনালোকক বনাই দেখালোঁ। আৰু আশা কৰিছোঁ আপোনালোকে এইটো ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু যদি ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এইটো ধুন্দুলি ৰেচিপি আপোনালোকৰ ঘৰত সকলোৱে এনজয় কৰিব। আপোনালোকে এবাৰ বনাই চাবচোন, এইটো খুব ভাল হয়। আৰু যিসকলে ধুন্দুলি নাখায় এনেকৈ বনাই দিলে নিশ্চয় তেওঁলোকেও ধুন্দুলি খোৱা ষ্টাৰ্ট কৰিব। চ' আজিলৈ ইমানতে, থেংক